নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ লৈ আহিলোঁ। আপোনালোকৰ একাউণ্টত 20 জুনত 2000 টকাকৈ PM কিষাণ 23 নং কিস্তিত টকা সোমাব, কিন্তু আপোনালোকে যদি দুটা কাম নকৰে তেন্তে আপোনালোকৰ একাউণ্টত টকা নোসোমায়। PM কিষাণ কৃষকসকলৰ অপেক্ষাৰ অন্ত। এই তিনিখন একাউণ্টলৈ আহিব 20,000 টকা, কিন্তু তাৰ আগতে কৰিব লাগিব এই কাম। আপোনালোকে এটা কাম কৰিব লাগিব, দুটা কাম কৰিব লাগিব। যদি সেই দুটা কাম নকৰে তেন্তে আপোনালোকৰ একাউণ্টত টকা নোসোমায়। কি এই দুটা কাম জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। কিন্তু এই ভাল খবৰৰ মাজতো আছে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। যদি আপুনি এই আঁচনিৰ হিতাধিকাৰী তেন্তে সাৱধান হওক। এইবাৰ দেশৰ লাখ লাখ কৃষক কিস্তিৰ ধন আবদ্ধ হ'ব পাৰে, জানি লওক ইয়াৰ কাৰণ কি। কৈছে যে লাখ লাখ কৃষকৰ কিস্তিৰ যিটো টকা সেইটো নোসোমায় যদিহে আপোনালোকে এই দুটা কাম নকৰে। সেই দুটা কি কাম বা কি কাৰণত পইচা নোসোমায় জানি লওক। PM কিষাণ থাৰ্ড ইনষ্টলমেণ্ট ডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহিছে এক ডাঙৰ সুখবৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ আঁচনিৰ 23 নং কিস্তিৰ ধনৰ অপেক্ষা এতিয়া শেষ হ'বলৈ গৈছে। চৰকাৰে 20 জুনত কৃষকসকলৰ বেংকৰ একাউণ্টৰ পৰৱৰ্তী 2000 টকাৰ কিস্তি জমা কৰিব। কৈছে যে 20 জুনত আপোনালোকৰ একাউণ্টত 2000 টকাকৈ জমা কৰিব। ইয়াৰ আনুষ্ঠানিক ঘোষণা ইতিমধ্যে কৰা হৈছে আৰু কিস্তিৰ ধন ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBTৰ জৰিয়তে পোনপটীয়াকৈ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। তাৰপিছত কৈছে, কিন্তু এই ভাল খবৰৰ মাজতে আছে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। যদি এই আঁচনিৰ হিতাধিকাৰীয়ে তেন্তে সাৱধান হওক। এইবাৰ দেশৰ লাখ লাখ কৃষকৰ কিস্তিৰ ধন আবদ্ধ হ'ব পাৰে, জানি লওক ইয়াৰ কাৰণ কি। 20 জুনত এইসকল কৃষকে নাপাব ধন। কোনসকল কৃষকে ধন নাপাব? কৃষি মন্ত্ৰালয়ৰ অধীনত চলি থকা এই গুৰুত্বপূৰ্ণ আঁচনি অনুসৰি 20 জুনত ধন স্থানান্তৰ কৰা হ'ব। যদিও চৰকাৰৰ কিছুমান বাধ্যতামূলক নিয়মৰ বাবে বহু কৃষকৰ এই সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। আপোনালোকে সতৰ্ক হ'ব লাগিব। যদি তলৰ দুটা কাম সম্পূৰ্ণ কৰা নাই তেন্তে আপোনাৰ একাউণ্টত নোসোমাব 2000 টকা। আপোনালোকে যদি এই দুটা কাম নকৰে তেন্তে আপোনালোকৰ অহাকালি 2000 টকা নোসোমায়। গতিকে এই কাম দুটা আপোনালোকে আজিয়ে কৰি ল'ব লাগিব। KYC সম্পূৰ্ণ নোহোৱা। চৰকাৰে সকলো পঞ্জীয়নভুক্ত কৃষকৰ বাবে KYC বাধ্যতামূলক কৰিছে। কৈছে যে KYCটো আপোনালোকে বাধ্যতামূলকভাৱে এইটো কৰিবই লাগিব। চৰকাৰে ইয়াক বাধ্যতামূলক কৰিছে। যদি নকৰে তেন্তে আপোনালোকে কিস্তিৰ পইচা নাপায়। যদি এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হোৱা নাই তেন্তে আপোনাৰ কিস্তি স্থগিত ৰাখিব পাৰে। কৈছে যদি আপোনালোকে KYC এতিয়াও কৰা নাই তেন্তে আপোনাৰ কিস্তি স্থগিত হ'ব পাৰে, অৰ্থাৎ আপোনাৰ পইচা নোসোমাব। তাৰপিছত 2 নম্বৰ কৈছে বেংক একাউণ্ট আধাৰৰ সৈতে সংযুক্ত নোহোৱা। আৰু যদি বেংক একাউণ্ট আপোনালোকৰ আধাৰৰ লগত লিংক কৰা নাই তেন্তে আপোনালোকৰ পইচা নোসোমায়। যদি আপোনাৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আৰু সিডেড নহয় তেন্তে DBTৰ জৰিয়তে প্ৰেৰণ কৰা ধন একাউণ্টত জমা নহ'ব। কৈছে যে যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযুক্ত কৰা নাই তেন্তে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট পইচা নোসোমায়, আপোনাৰ পইচা স্থগিত ৰাখিব। গতিকে আজিয়ে আপোনালোকে KYC দিব লাগিব আৰু আপোনালোকে আজিয়ে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আৰু আপোনালোকে কেনেকৈ কৰিব সেইটোও আপোনালোকক জনাই দি আছোঁ। ঘৰতে বহি কেইমিনিটতে সম্পূৰ্ণ কৰক KYC। আপোনালোকে ঘৰত বহি নিজেও KYC সম্পূৰ্ণ কৰিব পাৰিব। যদি এতিয়াও KYC কৰা নাই চিন্তা কৰাৰ প্ৰয়োজন নাই। যদিও আপোনালোকে এতিয়াও KYC কৰা নাই তেন্তে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। আপোনালোকে মোবাইলৰ জৰিয়তে OTP ব্যৱহাৰ কৰি সহজে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। আপোনালোকে কেনেকৈ কৰিব? KYC কৰাৰ সহজ পদক্ষেপসমূহ আপোনালোকক কৈ দিছোঁ আপোনালোকে কেনেকৈ কৰিব। প্ৰথমতে PM কিষাণ আঁচনিৰ আনুষ্ঠানিক ৱেবছাইটত যাব লাগিব। আপোনালোকে প্ৰথমতে KYC যিটো PM কিষাণ আঁচনিৰ আনুষ্ঠানিক ৱেবছাইট হয়, আপোনালোকে সেই ৱেবছাইটত যাব লাগিব। হোম পেজৰ সোঁফালে থকা KYC বিকল্পত ক্লিক কৰিব লাগিব। তাৰপিছত নিজৰ আধাৰ নম্বৰ
লিখি সার্চ বুটামত ক্লিক কৰিব নিজৰ আধাৰ নম্বৰটো লিখি সার্চ বুটামত আপোনালোকে ক্লিক কৰিব লাগিব আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰৰ এটা OTP আহিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে সেই মোবাইল নম্বৰত এটা OTP আহিব নিৰ্দিষ্ট স্থানত OTP দাখিল কৰক তাৰ পিছত OTP টো আপোনালোকে দিব লাগিব তাৰ পিছত কৈছে OTP সফলভাৱে জমা দিয়াৰ পিছত আপোনাৰ eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু OTP টো দিয়াৰ পিছত আপোনালোকৰ eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি কৈছে ওকে তাৰ পিছত কৈছে যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেন্তে কেনেকৈ কৰিব ইয়াৰ বিকল্প ব্যৱস্থা কি আছে যদি আপোনাৰ মোবাইল নম্বৰ আধাৰৰ সৈতে সংযুক্ত নহয় কৈছে যদি আপোনাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত সংযুক্ত নাই তেন্তে ওচৰৰ কমন সাৰ্ভিস সেন্টাৰ CSC লৈ গৈ বায়োমেট্ৰিকৰ জৰিয়তে যদি আপোনাৰ মোবাইল নম্বৰৰ লগত আধাৰ কাৰ্ডৰ সংযুক্ত নাই তেন্তে CSCত আপোনালোকে যাব লাগিব কমন সাৰ্ভিস সেন্টাৰত গৈ বায়োমেট্ৰিকৰ জৰিয়তে আপোনালোকে PM কিষাণ আঁচনিৰ eKYC সম্পূৰ্ণ কৰিব পাৰিব আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে KYC সম্পূৰ্ণ কৰিব পাৰিব শনিবাৰৰ আগতে এই কাম সম্পূৰ্ণ কৰি লওক যাতে আপোনাৰ 23 নং কিস্তি কোনো ধৰণৰ বাধা নোহোৱাকৈ একাউণ্টত জমা হয় আৰু শনিবাৰৰ আগতে আপোনালোকে এই কামটো কৰিব লাগিব অৰ্থাৎ আজি হৈছে শুক্ৰবাৰ ওকে আজিয়ে আপোনালোকে কৰিব লাগিব শনিবাৰৰ আগতে কৰিব লাগিব বুলি কৈছে যে শনিবাৰৰ আগতে আপোনালোকে এই কামটো সম্পূৰ্ণ কৰিব লাগিব তেন্তেহে আপোনালোকে 23 নং কিস্তিৰ টকাটো আপোনালোকে কোনো ধৰণৰ বাধা নোহোৱাকৈ আপোনালোকৰ একাউণ্টত জমা পাব আৰু যদি আপোনালোকে এইখিনি নকৰে তেন্তে আপোনালোকৰ পইচা নোহোমায় ওকে গতিকে আপোনালোকে আজিয়ে eKYC আৰু একাউণ্টটো আপোনালোকে লিংক কৰি ল'ব বুলি আপোনালোকৰ ওচৰত আশা ৰাখিলো আৰু কোনে কোনে অহাকালি পইচাটো সোমায় কাৰ সোমায় আপোনালোকে কমেন্ট কৰি জনাব নাপাহৰিব ওকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল